মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ পুৱাৰ সম্ভাষণ জনাই আজিৰ ক্লাছটো আৰম্ভ কৰিবলৈ লৈছোঁ। তোমালোকে তোমালোকৰ প্ৰাকৃতিক সম্পদ পৰিৱেশ বিজ্ঞানৰ যিটো পাঠ নম্বৰ 4 সেইটো আলোচনা কৰি আছা। আমি আলোচনা কৰি আছোঁ সেই পাঠটো। আজি আমি সেই পাঠটোৰ জলজ সম্পদৰ অন্য এটা দফা আলোচনা কৰিম। ইতিমধ্যে আমি জলজ সম্পদৰ প্ৰথম দফাটো আলোচনা কৰিলোঁ। তাৰ লগতে ব্ৰহ্মপুত্ৰ নৈ তথা বৰাক নৈৰ যিসমূহ উপনৈৰ মানচিত্ৰ আমাক দিয়া হৈছিল, অসমৰ নৈ উপনৈসমূহৰ মানচিত্ৰ যিখন আমাক দিয়া হৈছিল, সেই মানচিত্ৰখনো আমি ইতিমধ্যে আলোচনা কৰিলোঁ। আৰু সেই মানচিত্ৰখনৰ বিষয়ে আলোচনা কৰি আমি ব্ৰহ্মপুত্ৰ নৈৰ কেইখনমান উপনৈৰ পূবে পশ্চিমে আৰু উত্তৰে দক্ষিণে থকা কেইখনমান উপনৈৰ নাম জনাৰ লগতে বৰাক নৈৰ কেইখনমান উপনৈৰ বিষয়ে আমি এটা ধাৰণা লাভ কৰিলোঁ। এতিয়া আমি তাৰ পৰৱৰ্তী দফাটো পঢ়িম। আমি এতিয়া চাম দফাটোত কি দিয়া আছে। নদীৰ সুবিধাজনক স্থানত বান্ধ দি জলবিদ্যুৎ উৎপন্ন কৰা হয়। আমি জানো পানীৰ পৰা কি কৰে, কাৰেণ্ট উৎপাদন কৰে, যাক আমি বিদ্যুৎ বুলি অসমীয়াত কওঁ আৰু ইংৰাজীত কাৰেণ্ট বুলি কওঁ। ক'ৰ পৰা উৎপন্ন কৰে? পানীৰ পৰা। কেনেকৈ উৎপন্ন কৰে? নদীবিলাকৰ যিবিলাক সুবিধাজনক ঠাই, সেই ঠাইবিলাকত কি কৰে, বান্ধ বান্ধি দিয়ে। বান্ধবিলাক বালি আৰু ইটাৰে বান্ধ বান্ধি দিয়ে আৰু সেই বান্ধ দি পেলাই তাৰ পৰা কি উৎপন্ন কৰা হয়? জলবিদ্যুৎ মানে কাৰেণ্ট উৎপন্ন কৰা হয়। নৈ উপনৈসমূহৰ বালিৰে ঘৰ দুৱাৰ ৰাস্তা আদি নিৰ্মাণ কৰা হয়। নৈ উপনৈসমূহৰ দাঁতিকাষৰীয়া অঞ্চলৰ যিবিলাক বালি, সেই বালিৰে কি কৰা হয়? ঘৰ দুৱাৰ ৰাস্তা আদি বনোৱা হয়, নিৰ্মাণ কৰা হয়। নদীৰ দাঁতিকাষৰীয়া অঞ্চল পলস পৰি সাৰুৱা হয় বাবে খেতি কৰাৰ বাবে উপযোগী। আমি জানো নদীৰ পাৰৰ দাঁতিকাষৰীয়া মানে পাৰৰ যিবিলাক অঞ্চল, সেইবিলাকৰ মাটিবিলাক যথেষ্ট সাৰুৱা। আৰু সাৰুৱা হোৱাৰ কাৰণটোৱে হৈছে যে তাত কি হয়, বহুত পৰিমাণে নদীৰ পানীয়ে পলস পেলায়। আৰু সেই মাটিবিলাক যিহেতু সাৰুৱা, খুব বেছি সাৰ থকা, গতিকে খেতিৰ বাবে খুবেই উপযোগী। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ কিছু উপনৈৰ পানী পাইপলাইনৰ সহায়ত জনসাধাৰণক যোগান ধৰা হয়। আমি জানো অসমৰ প্ৰধান নৈখনেই হৈছে ব্ৰহ্মপুত্ৰ, আৰু ইয়াৰ কিছুমান উপনৈৰ কথাও আমি ইতিমধ্যে আলোচনা কৰি আহিলোঁ। গতিকে এই ব্ৰহ্মপুত্ৰ নৈ আৰু ইয়াৰ উপনৈসমূহৰ পানী পাইপলাইনৰ সহায়ত, পাইপলাইন মানে যাৰ জৰিয়তে পানীখিনি পাৰ হৈ যাব পাৰে, তেনেকুৱা লাইনৰ সহায়ত, তেনেকুৱা পাইপৰ সহায়ত কি কৰা হয়? জনসাধাৰণক যোগান ধৰা হয়। তোমালোকে যদি কেতিয়াবা গুৱাহাটীলৈ ফুৰিবলৈ যোৱা, তাত তোমালোকে মন কৰিবা ব্ৰহ্মপুত্ৰ নৈ আৰু ইয়াৰ উপনৈসমূহৰ পানী গুৱাহাটী পৌৰ নিগমে পাইপলাইনৰ সহায়ত গুৱাহাটীবাসীলৈ যোগান ধৰে আৰু তেওঁলোকে সেই পানীখিনি সংগ্ৰহ কৰি বিভিন্ন দৈনন্দিন কামত আমি ব্যৱহাৰ কৰা দেখিবলৈ পাওঁ।